নমস্কাৰ স্বাগতম জনাইছো আজি আহিছো এটা নতুন ব্লগ লৈ আৰু আপোনালোকে চাই আছে মোৰ চেনেল এনিউ প্ৰডাকশন গুঞ্জনি নুখুধিবা তোমালৈ মোৰ মৰম আছে কিমান আজি এটা বিশেষ কাৰণত ব্লগটো আৰম্ভ কৰিছো আৰু আপোনালোকক এটা সাৰপ্ৰাইজ দিম মই ধুনীয়াকৈ ৰেডি হৈ যাওঁ ড্ৰেছটো পিন্ধি লওঁ তাৰপৰা মোৰ লগৰজনী আহিব আমি তালৈ ৰেডি হৈ যাওঁ বৰ্তমান ওলাই হৈ গৈছে আৰু লগৰজনী আহিব আৰু তেতিয়া আমি যাম ইয়াতে আছোৱা ইমান দেৰি কৰিছ তই আহিলে যেতিয়া আমি যাওঁৱেই আৰু ন ক'ৰবালৈ গ'লেই দিয়কচোন ফটোগ্ৰাফীটো চলেই আমাৰ গৈ আছোঁ আৰু দুই বান্ধৱী খোজকাঢ়ি আজি ব্লগটো বনোৱাৰ বিশেষ কাৰণটো হৈছে মোৰ আজি এটা ফটোশ্বুট আছে আৰু প্ৰমোশ্যনেল ফটোশ্বুট আৰু সেইটো আউটডোৰ হ'ব আৰু সেইবাবে আহি আছোঁ মেকআপ আৰ্টিষ্টৰ ঘৰলৈ আধা ৰাস্তাতে মানে ইমানেই ভাগৰ লাগিলে টমটমত উঠি আহি গ'লোঁ এতিয়া আকৌ খোজকাঢ়িব লগা হৈছে ষ্টেচনত এতিয়া খোজকাঢ়ি আহি আছোঁ ভাগৰ লাগি গৈছেগৈ কিন্তু ভিউটো ভাল লাগিছে বাৰু ঠাণ্ডা বতাহ আহিছে ভিউ অৱশেষত খোজকাঢ়ি পালোহি আমাৰ জেগাটো মেকআপ ষ্টাৰ্ট কৰিব ওলাইছোঁ আৰু মেকআপ কৰাৰ আগতে পাইপছেৰে মুখখন ভালদৰে চফা কৰি ল'লোঁ তাৰপৰা মেকআপ আৰম্ভ কৰিব আৰু পলম নকৰি মেকআপ কৰা বাই ষ্টাৰ্ট কৰি দিলে কাৰণ দেৰিও হৈ গৈছিলে আচলতে 2টা বাজি গৈছিলে মোনালী বাৰ তাত মোৰ এইটো ফাৰ্ষ্ট শ্বুট আৰু খুব ভাল লাগিছে মোনালী বাৰ কামবোৰ খুব কৰকৈ কৰে কামবিলাক অতি কম সময়ৰ ভিতৰতে মোক ৰেডি কৰাই দিলে বায়ে আৰু এইটো হৈছে মোৰ আজিৰ ফাইনেল লুক কেনেকুৱা লাগিছে বাৰু মোক শ্বুটৰ ফটোসমূহ মই ইনষ্টাগ্ৰামত আপলোড দিম ডেছক্ৰিপশ্যনত লিংক আছে সকলোৱে মোক ফ'ল' কৰি ল'ব আহি পাই গ'লোঁ গন্তব্যস্থানলৈ আৰু বাজনীয়ে ইয়াতে শ্বুট কৰিম বুলি ক'লে নামেৰি আৰু দেখিছেনে প্লেচটো বৰ সুন্দৰ জেগা আচলতে সন্ধিয়া হৈ গ'ল আচলতে শ্বুট কৰোঁতে আন্ধাৰে আৱৰি ধৰিলে আচলতে নামেৰিৰ মাজত আন্ধাৰ হৈ গ'ল গতিকে এতিয়া বেলেগ এটা জেগালৈ যাবলৈ ওলাইছোঁ এতিয়া নামেৰিৰ পৰা ঘূৰি আহি পাই গ'লোঁ বালিপাৰাত আছোঁ এতিয়া বৰ্তমান বালিপাৰা ষ্টেচনত ইয়াতো চাগে দুকপমান ফটো উঠিম তাৰপৰা হৈ যাব আজি ৰিলছ বনালোঁ আৰু তাৰপৰা বিদায় ল'লোঁ আৰু একেবাৰে শেষৰ পৰ্যায় বাচ্ছাই গোটেই মুখ চুখ মুচি আহিছোঁ কিন্তু ধোৱা নাই দেই এতিয়া ভালকৈ ধুওঁ খোজকাঢ়ি আছোঁ দেই কাৰণ ওচৰতে হয় শ্বুটটো ওচৰতে আছিলে গতিকে খোজকাঢ়িয়ে আহিছোঁ আৰু যাওঁতে মানে অকণমান ভৰি চৰি বিষালে বাবে গুচি গ'লোঁ টমটমত ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু ভক্তি ইমানতে আজি সামৰিম আৰু ভাল লাগিলে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু মোক কেনেকুৱা লাগিছে ক'ব আৰু মোৰ ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰামত সকলোৱে ফ'ল' কৰি ল'ব ধন্যবাদ